গাইছে এতিয়া এইকেইটা দিব লাগে মানে তাইক এইকেইটা সানিব কোনে কাৰ কি কথা তুমি বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই। তো মানে আজি শুই উঠিলোঁ মৰ্ণিং মানে মৰ্ণিং হৈ থকা নাই, আজি বহুত দেৰিকৈ শুই উঠিছোঁ অকণমান। তো বন্ধ দি আছে ন, জুবিন দাৰ কাৰণে বন্ধ দি আছে পূৰা। তো বন্ধ হৈ আছে, জুবিন দা বহুত বেয়া লাগিছে, দুখৰ খবৰ এইটো এটা। তো মানে আজিও শুবই পৰা নাই ৰাতি, বহুত মানে বেয়া লাগি আছে মনটো, বহুত বেয়া লাগি আছে। তো গাইজ কাপোৰকেইটা ধুই কমপ্লিট কৰিলোঁ, মানে কাপোৰবিলাক ধুই কমপ্লিট হৈ গ'ল। সেইবিলাক চব কাপোৰ ধুই দিলোঁ, পেণ্ট ধুইছোঁ, সেইবিলাক ধুই দিলোঁ। বেছি কাপোৰ নাছিলে মানে, কম কাপোৰ আছিলে, এইবিলাক কাপোৰকেইটা ধুই ল'লোঁ। ধুই কৰি এতিয়া দাঁতটো মাজিম। তো মানে গৰম বহুত দিছে আজি, বহুত গৰম, থাকিব পৰা নাই গৰমত। চাওক না বে, যি গৰম দিছে। এইটো কি বে ক'ত চেপে ঘূৰি ফুৰে মেকুৰীটো। এইবিলাক চাওক কি যে হ'ব, যি গৰম। আৰু জুবিন দাৰ এটা দুখ লাগি আছে, সেইটো এটা দুখ। সেই দুখটোতো নাযায়, সেই দুখ থাকিব আৰু গোটেই জীৱনভৰ থাকিব। সেইটো চাওক ৱেডাৰ, কি মজা আছে, মজা ৱেডাৰ। ৱেডাৰটো মজা আছে, বহুত মজা ৱেডাৰটো বহুত ভাল আছে। ৱেডাৰটো মাজো আজি কিতাপ চিতাপ অকণমান পঢ়ি কৰি তাৰপিছত আৰু কিবা হস্পিটেলত যাম বুলি কৈছিলোঁ, হস্পিটেললৈ যাব লাগিব। তাৰপিছত হস্পিটেললৈ যাম মানে। তো গাইছ এতিয়া মানে ৰুমৰ তলা চলা মাৰি দিলোঁ, তলা মাৰি কৰি এতিয়া মানে হস্পিটেললৈ যাওঁ বলক, হস্পিটেললৈ যাব লাগিছোঁ মানে এতিয়া। হস্পিটেলত গৈ বেজি এটা ল'ম, মানে মোৰ বেজি এটা ল'বলগীয়া আছে মানে। ভৰিটো যাওক, এইবিলাক দেখিছে কেনেকুৱা অৱস্থা হৈ গ'ল। এতিয়া যাওঁ কেতিয়া যাওঁ হস্পিটেললৈ, টমটমত উঠিব লাগিব, টমটমত উঠিব লাগিব। টমটম উঠি তাৰপিছত মৌখলি কি আছিলে, নগাঁও মেডিকেল কলেজ, তালৈ যাম। তাতে বেজি লৈ আছিলোঁ, মানে বেজি ল'ব দিছিলে কেইটামান, তো বেজিটো ল'ব পাৰিব। হেল্ল' গাইছ, তো এতিয়া মানে টমটমত বহি দিলোঁ, টমটমত বহি এতিয়া গৈ আছোঁ হস্পিটেললৈ। হস্পিটেলত ভৰিটো মানে আপোনালোকক কৈছিলে, মই দেখাইছিলে। এতিয়া বেজি ল'ম যায় উৎপাত। এইফালে ভাল লাগে ন কিবা এটা। তো গাইছ আহি গ'লোঁ মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজত। এতিয়া যাম বেজি ল'বলৈ যাম এতিয়া। তো চাওক এইখন কলেজখন বহুত ডাঙৰ। বেজি দিয়া দেখাব লাগিব, তুমি বেজি যে সোমাব সেইটো দেখাব লাগিব কিন্তু। তো গাইছ এইখন চাওক কলেজখন, তো মানে বহুত ডাঙৰ কলেজখন, মজা লাগে ইয়াত আহি, ভাল লাগে। অঁ ভাল লাগে আকৌ। কি আমাৰ কলেজখনত সোমালে যে, আমাৰ কলেজত সোমালে যে লাগি কি মোৰ নাচিব মানে একদম এনেকুৱা চাইলেণ্ট, এনেকুৱা বস্তু। তো গাইছ মানে কলেজখন চাওক না, বহুত ডাঙৰ কলেজ, বহুত মজা লাগে গাইছ। মানে এতিয়া বেজি ল'মগৈ। আৰু সি চাকৰি কৰে ইয়াতে। এতিয়া বেজি লৈ কেনেকুৱা লাগিব, এতিয়া বেজি লৈ কেনেকুৱা লাগিব, ইয়াত যে যোনবিলাক ৰোগীবিলাকে যে হাগে মতে সি চাকৰি কৰে। এতিয়া বেজি লৈ কেনেকুৱা হ'ব, বেজি তোমাক বেজিটো দিব যে এতিয়া তোকে দিব বোলে বেজি, তোমাক দিব বেজি। তো গাইছ এক বেজিটো দিব, বেজি মোক নিদিয়ে, একে দিব। তো গাইছ চাওক ইমাৰ্জেঞ্চিত আহি গৈছোঁ পূৰা জল্দি। তো গাইছ এতিয়া মানে পূৰা আন্ধাৰ ইয়াত চাওক। ঐ আন্ধাৰ লগা নাই যে কিমান ক'ৰপৰা কিনিবা? এইফালে কিনিম দিয়া, ইয়াতে কিনিম দিয়া, কিবা ফাৰ্মাচীৰ পৰা কিনিমগৈ। তাৰপিছত তোমাক সানিবগৈ, তোমাক সানিব বেজিয়ে। এতিয়া ইনচুলিন চিৰিঞ্জ নে কি এইটো ল'বলৈ গৈ আছোঁ এজনীৰ কাৰণে, কিনিব লাগে এইটো এটা, কিনি লৈ তাৰপিছত দি আছোঁ অলপ, সানি আছোঁ মই সানিবলৈ তোমাক, তুমি সানিবা, নিজে সানিবা। তো গাইছে এতিয়া এইকেইটা দিব লাগে মানে তাইক, এইকেইটা সানিব, তোমাক সানিব, তোমাক সানিব এইকেইটা। কোনে কাৰ? তো গাইছে এতিয়া ৰুম পাই গ'লোঁ, ৰুমৰ পৰা এতিয়া মানে বাহিৰলৈ গৈ আছোঁ। তো বাহিৰত যাই দোকানৰ পৰা কিবা কিনিমগৈ। তো দোকানৰ পৰা কিনি কিবা কিনি লৈ আহিম। তো বজাৰ চালান লৈ আহিম, তো খাম বনাই কৰি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাব গোটেইটো। আজি মানে ভ্লগটো কমপ্লিট চাব হা, আধাকৈ নাচাব। আজি ভ্লগটো অকণমান ইণ্টাৰেষ্টিঙো হৈছে চাগে, তো বনাবলৈ ট্ৰাই কৰিছোঁ অকণমান। বেছি বিশেষ একো নহয় মানে, অকণমান আৰু বলক জমনি অলপমান দি থাকিম বলক। চাওক চাওক কি মজা আজি। তো গাইছ এতিয়া গৈ আছোঁ মই দোকানলৈ, বলক আপোনালোকক লৈ যাওঁ দোকানলৈ, মোৰ লগতে যাওঁ। চাওক এইটো
আৰু এইফালে ৱেডাৰ তো গাইছ গৈ আছোঁ এতিয়া তো বলক দোকানবিলাক আজি চব বন্ধ আছে মানে জুবিন দাৰ এইটো হেৰি কাৰণে জুবিন দা সঁচাকৈ দেই বহুত বেলেগ মানুহ আছিল দেই পাহৰিব নোৱাৰি আৰু তো গাইছ এতিয়া বজাৰ চজাৰ নল'লোঁ মানে বজাৰ চজাৰ এতিয়া লোৱা নহ'ল তো গুচি আহি গ'লোঁ এনেকৈ তো এতিয়া ৰুমলৈ